নমস্কাৰ ৰাইজসকল, মই আপোনালোকক আজি লৈ গৈছোঁ মোৰ দেউৰৰ ঘৰত। তেওঁলোক থাকে আসাম ইঞ্জিনিয়াৰিং কলেজৰ কেম্পাছত, তাৰ কোৱাৰ্টাৰত থাকে। আজি আমাক তেওঁলোকৰ ঘৰত ভাত খাবলৈ মাতিছিলে, গতিকে মই ভাবিলোঁ ভাত খাবলৈ যোৱাৰ লগতে তেওঁলোকৰ কেম্পাছটো আপোনালোকক দেখুৱাওঁ। তাই সন্মুখৰ ফালে বহুত ধুনীয়াকৈ ফুলৰ বাৰী বনাইছে আৰু পিছফালে বনাইছে শাকৰ বাৰী, সেইখিনি আপোনালোকক দেখুৱাওঁ। লগতে আমি তাত কি কৰিলোঁ সেইটোও দেখুৱাই আছোঁ, আৰু কি কৰিলোঁ, কি খালোঁ, সকলোবিলাক দেখাইছোঁ। চাওক আপোনালোকে। আশা কৰোঁ আপোনালোকৰ ওচৰত মই আকৌ এনেকৈ ধুনীয়াকৈ সৰু ভিডিঅ' আনি থাকিব পাৰোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ থাকিল। আশা কৰোঁ আকৌ লগ পাম।